নমস্কাৰ আজি আমি কথা পাতিম সৰু শিশুবিলাকৰ কাৰণে কিছুমান ভাল ফল আৰু এই পাঁচটা ফল আপোনালোকে সদায় খুৱাব। প্ৰথমটো হ'ল কল, আৰু এই কলৰ যদি উপকাৰিতাৰ কথা কওঁ যে কলৰ প্ৰধান এটা শক্তি বুলি আমি ফল বুলি কওঁ। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, পটাছিয়াম থাকে, যাৰ কাৰণে শিশুৰ হজম শক্তিও বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য যিটো হয় সেইটো দূৰ কৰে। কেনেকৈ খুৱাব বুলি ক'লে একেবাৰে সহজ। পকা কল ভালদৰে পিহিও খাব পাৰে, কামুৰি পেলাইও খাব পাৰে। স্পেচিয়েলি মালভোগ আৰু আঠিয়া কল বুলি কওঁ যে আমি, এইবিলাক খুব ভাল হয়। এইবিলাক খোৱাৰ কাৰণে খুব প্ৰয়োজনীয় হয়। আৰু 2 নম্বৰ ফলৰ কথা যদি কওঁ, আপেল খোৱাটো খুব প্ৰয়োজনীয়। আপেলত আপোনাৰ পেক্টিন এটা থাকে, এবিধ পদাৰ্থ থাকে, যিটো পদাৰ্থৰ কাৰণে খুব ফাইবাৰ থাকে, তাৰমানে যাৰ কাৰণে শিশুৰ পেট পৰিষ্কাৰ কৰি ৰাখে, লগতে শিশুৰ দাঁত আৰু শিশুৰ মগজুৰ কাৰণে খুবেই প্ৰয়োজনীয়। আৰু কেনেকৈ খাব গ'লে আপুনি আপেলৰ বাকলিটো গুচাই পেলাই তাক সিজাইও খুৱাব পাৰে, আৰু লগতে সৰু সৰু টুকুৰা কৰি পেলাইও তাক খুৱাব পাৰে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট বস্তু। 3 নম্বৰৰ যিটো ফলৰ কথা কৈছোঁ সেইটো হ'ল অমিতা। এতিয়া অমিতাত আমাৰ প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, ভিটামিন এ থাকে, যাৰ কাৰণে চকুৰ অৰ্থাৎ দৃষ্টিশক্তিৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল। গতিকে শিশুখিনিক খোৱাটো খুবেই দৰকাৰ। আৰু অমিতাটোক আমাৰ নেচাৰেল এনজাইম বুলি কোৱা হয়, পেটৰ এটা এনজাইম বুলিও ক'ব পাৰি। আৰু পকা অমিতা ভালদৰে চাফা কৰি লৈ কাটিও খাব পাৰি, এটা ৰস জুচ বনাইও খাব পাৰি। তাৰপিছত আমি আহিম নাচপতি। এনেকুৱা এটা ফল যিটো ফলত অতি কোমল হয়, আৰু এইটো এটা খুব এলাৰ্জিৰ কাৰণে ভাল উৎপন্ন কৰা ফল বুলি কোৱা হয়। আৰু প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে, যাৰ কাৰণে শিশুৰ যিটো হজম প্ৰক্ৰিয়া তাৰ কাৰণে নাচপতিটো খুবেই উপকাৰিতা হয়। আৰু নাচপতিটো আপুনি সিজাই পেলাইও খাব পাৰে আৰু জুচ বনাইও তাক খুৱাব পাৰে। তাৰপিছত আমি আহিম সুমথুৰীয়া টেঙা বা মৌচুমী টেঙা, যিটোক আমি জানো যে ভিটামিন চি আৰু পানীৰ কাৰণে এটা ডাঙৰ উৎস হিচাপে এই ফলটো জনাজাত। আৰু ই আপোনাৰ যিটো আমাৰ ইমিউনিটি ছিষ্টেমৰ কাৰণে খুবেই ভাল, আৰু স্কিন হেল্থৰ কাৰণে খুবেই ভাল, আৰু প্ৰতিৰোধ ক্ষমতাটো স্পেচিয়েলি ইমিউনিটি ডেভেলপমেণ্টৰ কাৰণে বিৰাটে ফলপ্ৰসূ হয়। তো ইয়াক আপুনি সতেজ জুচ বনাই খোৱাটো খুব প্ৰয়োজন। মাৰ্কেটৰ পৰা জুচ আনি খালেই নহ'ব। এই গোটেইকেইটা ফল কেনেকৈ খাব লাগে, কি কৰিব লাগে, মোৰ কমেণ্ট বক্সত প্ৰত্যেকখন ফটো মই দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব মনত ৰখাৰ কাৰণে। তাৰ উপৰিও এনেকুৱা ইনফৰ্মেশ্যন থকা ভিডিঅ'বিলাক পাবৰ কাৰণে এই পেজটো কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকে যিমান ভিউজ হয় পেজটোৰ সেই হিচাপে ফ'ল' নকৰাৰ কাৰণে বহুত ভাল ইনফৰ্মেশ্যন মিছ হৈ যায়। যেতিয়া আমাৰ চেণ্টাৰত আহি পেলাই সোধে, ছাৰ আপুনি ক'বচোন এইটো মানে কি, কিছুমানে কমেণ্টতো লিখে, ছাৰ ক'বচোন এইটো মানে কি খাম, বা এনেকৈ হ'লে কি খাব লাগে, কি হাৰ্বেল মেডিচিন আছে তাৰ কাৰণে, বনৌষধি কিবা ঘৰুৱা উপায় আছে নেকি, তেনেকুৱা ক্ষেত্ৰত গোটেইখিনি আছে আমাৰ ক্ষেত্ৰত। কিন্তু এনেকুৱা ভিডিঅ' দিয়াও আছে, কিন্তু আমি বাৰে এটা ভিডিঅ' প্ৰস্তুত কৰি ওলাব নোৱাৰোঁ। যাৰ কাৰণে মোৰ এই পেজটো ফ'ল' কৰি ল'ব। ফ'ল' কৰিলে তাৰ ৰিলছত গৈ পেলাই আপুনি চব ভিডিঅ'ছবিলাক চাব, দেখিব আপোনাৰ প্ৰশ্নৰ 90% এনচাৰ তাতেই সোমাই আছে। গতিকে আজিলৈ ইয়াতে সামৰিছোঁ। ভিডিঅ'টো মেক্সিমাম জেগাত শ্বেয়াৰ কৰিব, আৰু অধিক ইনফৰ্মেশ্যনৰ বাবে পেজটো ফ'ল' কৰিবলৈ একেবাৰেই নাপাহৰিব। থেংক ইউ।